Hey guys, welcome to my second channel, Shankar's Vlogs. Azir eta enuka ta moza tamam video loi aisu na apnalokor hobe. To mane henuka type video apnalok ketiao dekha nai. Enuka kon thait loi jam aji. To etia hei thai khonaloi goi asu mahir logot. Aru etia goru side die ami jaba lage sonkale. Tate disturb di thai goru. To bolok etia ami ei bokar major porai video tu arambho koru. Why you mad? I got a bag, bro. Name hot in these streets, no Tabasco. But I'm so stubbed, that's a fact, Joe. And if you think etia ia do phale duta rasta ase to mahi khudilor ba kun phale jaba lage moi to sin na pao mahi kun phale di phale dei bole sab bola you can run it back, yo, go run it back. You know that I run it. Everything you wanna do. Oh my god, guys, beauty shop. Wow. Moza. Already done it. And I got your little boo telling me she love me. I got this one, that one. Damn, it's gonna be a long night. Yeah. You know. মানে আপোনালোক কৈ দিও আজি কোড আইছো আজি দৰং ডিস্ট্ৰিক্টৰ এটা এনেকুৱা এটা মন্দিৰ আছে সেই মন্দিৰটো চাব আইছো যিটো মন্দিৰত নাই কোনো ধৰণৰ মূৰ্তি আৰু নাই কোনো ধৰণৰ থাপনা আছে মাথো এসো বাহ তো সেই বাহ সুপকে মানুহে সেৱা কৰে তো বলকখন চাই থাকক কি কথা কি বাতা গোটেইখিনি গম পাব আৰু গাইস ফাইনালি পাই গলৈ তোল পস্তিয়া মন্দিৰ মাই এই মন্দিৰ পস্তিয়া নে পস্কিয়া মন্দিৰ বাসুপ কৰিছে বাসুপ আছে সেইফালে গাইস আৰু মেইন বস্তু হ'ল বাসুপ আৰু মই আপোনালোকক কৈছো ইয়াত কোনো ধৰণৰ মূৰ্তি নাই আছে মাথো এসো বাহ তো বাসুপ দেখুৱাম আৰু এইটো হৈছে সেইটো মন্দিৰ খুবেই প্ৰসিদ্ধ মন্দিৰ দৰং ডিস্ট্ৰিক্টৰ পস্কিয়া মন্দিৰ বুলি ক'লে মানে সকলোৱে চিনি পায় তো চাই লওক আৰু গোটেইখিনি ভিতৰত যে আপোনালোক গোটেইখিনি বস্তু আজি আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু এই চুপে হৈছে সেই চুপা যিচুপ বাহত বুঢ়ী গোসানী আই থাকে পস্কিয়া বুঢ়ী গোসানী আই থাকে আৰু এই বাসুপতে মানুহে সেৱা পূজা অৰ্চনা কৰে আৰু এইবাৰ আপোনালোক ভিতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰৰ পৰা চাওক কেনেকুৱা লাগে গোটেইখিনি সমগ্ৰখিনি আজি আপোনালোক ভিতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু মন্দিৰৰ ভিতৰত এতিয়া প্ৰৱেশ কৰিলোঁ আৰু এতিয়া ভিতৰৰ দৃশ্যাংশ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া সোমাই আহিলোঁ ভিতৰলৈ আৰু এতিয়া আপোনালোক ইয়াৰ মেইন দৃশ্যটো আজি আপোনালোক দেখুৱাই দিবলৈ চেষ্টা কৰিম ভিতৰত সোমাই যাওঁ পুৰা একদম মানে সেৱা চেৱা কৰি লওঁ অলপমান তো এইটো হৈছে ভিতৰৰ দৃশ্য প্ৰভুই যাতে দায়দোষ যাতে নধৰে তো এয়া চাওক আপোনালোকে এই হৈছে মেইন মানে যিখন সেইখনে আৰু ইয়াত কোনো ধৰণৰ মূৰ্তি নাই আৰু এই যে বাহচুপ দেখিছে এই বাহচুপতে মানে সেৱা পূজা অৰ্চনা কৰা হয় তো এতিয়া আমিও ইয়াত মানে সেৱা কৰি লৈ আপোনালোকৰ বাবেও সেৱা চেৱা কৰি দিম আৰু এতিয়া ইয়াত আমি সেৱা কৰি ল'লোঁ কিয় ভাবিলে কিবা একদম আচৰিত যেন লাগে নহয়নে মানে মূৰ্তি নাই কোনো ধৰণৰ থাপনা আছে মাথো এসো বাহ তো সেই বাহচুপকে মানুহে সেৱা কৰে আৰু এতিয়া আমি শুনা মতে যে ইয়াত মানে ইতিমধ্যে যে মুকুট যে বনোৱা হোৱা নাই মানে ধৰি লওক মূৰ্তি যে বনোৱা হোৱা নাই তো ইয়াত মানে মূৰ্তি বহুকেইবাৰ বনাব খুজিছিল কিন্তু বনাব খুজিলে মানে যি বুঢ়ী পস্কিয়া বুঢ়ী গোসানী আছে সেই বুঢ়ী গোসানীয়ে মানে ইয়াত মানে যিসকলে মানে মূৰ্তি বনাব খুজিছে বা এনেকুৱা কৰ্তৃপক্ষ হওক মন্দিৰ কৰ্তৃপক্ষ হওক তো তেওঁলোকক সপোন দেখায় মানে আমি শুনা মতে তো সপোন দেখায় কিমান সঁচা কিমান মিছা সেইটো নাজানো যদি আপোনাৰ যদি ভুল হৈছে ক্ষমা কৰি দিব তো এনেকুৱা মানে এটা সেই আৰু মানুহ ধৰি লওক মুকুটৰ তলত নাথাকে বুঢ়ী গোসানী সেই বাহচুপতে আছে বুঢ়ী গোসানী তো এনেকুৱা কিছুমান ৰহস্য জড়িত হৈ আছে সেই বাহচুপৰ লগত I got this one, that one. Damn, it's gonna be a long night. Yeah. আৰু এইখিনিতে মাহীয়ে এটা কথা ক'লে যে বহাগৰ 8 তাৰিখে বুলি কিবা এটা মানে কি হয় এই বহাগৰ 8 তাৰিখেটো মানে বহাগৰ 8 তাৰিখে ইয়াতে গুৰখীয়া সভা বুলি কয় এই গুৰখীয়া সভা বিশ্ব মানে বহুত ঠাইৰ পৰা দূৰ দূৰণিৰ পৰা মানে ভক্তসকল আহে ইয়াতে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হোৱাকৈ তাৰমানে ইয়াতে শৰাই আগবঢ়ায় গুৰখীয়া সভা মানে হয়তো আপোনালোকে বুজি পোৱা নাই চাওক মই কৈ আছোঁ গুৰখীয়া সভা মানে এই যে বাহচুপ আছে এই বাহচুপ বহাগৰ 8 তাৰিখে বহুত ডাঙৰকৈ মানে পূজা কৰে আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা মানুহে যদি আপোনালোকৰ এতিয়া আহিব খোজে আহিব পাৰে বহাগৰ 8 তাৰিখে আহি যাব তাৰ শৰাই আগবঢ়ায় তাৰ লগতে কণী বৰাই পাৰৱা বৰাই মানে বহুত ডাঙৰকৈ হয় ন বহুত ডাঙৰকৈ তাৰমানে বহুত ডাঙৰকৈ বহুত প্ৰত্যেক বছৰে বহাগৰ 8 তাৰিখে প্ৰত্যেক বছৰে তাৰমানে বহাগৰ 8 তাৰিখে ইয়াতে তাৰমানে গুৰখীয়া সভা হয় তেওঁলোকৰ যি মনৰ কামনা বাসনা লৈ আহে তাৰমানে তেওঁলোকৰ ইয়াতে পূৰ্ণ হয় তাৰমানে ইয়াতে হয় এইটো বস্তু বহুত গুৰুত্বপূৰ্ণ কথা যে বহাগৰ 8 তাৰিখে গুৰখীয়া হ'ব আৰু ইয়াত বহু মানে ঠাইৰ পৰা বহু মানুহ আহে আৰু এই মন্দিৰটো চালে কি ধুনীয়া এটা মন্দিৰ ৱাও আৰু সঁচাকৈ বহুত ধুনীয়া ঠাইত আছে ইয়াৰ কাষত আছে পুখুৰী আৰু সেইচব বাঁহ যিচব বাঁহত মানুহে সেৱা কৰে আৰু এইটো হৈছে মূল মন্দিৰটো
আৰু এই মন্দিৰটোৰ সন্মুখৰ ভাগখিনি চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱৰ মানে 2,95,000 টকাৰ অনুদানেৰে সন্মুখৰ ভাগটো বৰ্ধিতকৰণ কৰা হৈছে এই মন্দিৰটো আৰু ইয়াত কিছুমান এই মন্দিৰটো কিছুমান ডিটেইলছ দিয়া আছে আপোনালোকে চাই লওক আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত কেইটামান কণ্টেক্ট নম্বৰ দিয়া হৈছে হয়তো মন্দিৰৰ কৰ্তৃপক্ষৰ চাগে এই কণ্টেক্ট নম্বৰকেইটা চাই লওক এইকেইটা আৰু সেইকেইটা হৈছে কণ্টেক্ট নম্বৰ আৰু মানে সেই আৰু মন্দিৰ হয়তো এই মন্দিৰটোৰ যিখিনি কৰ্তৃপক্ষ আছে যদি কিবা যোগাযোগ কৰিব বিচাৰে তো সেয়ে মানে সেই নম্বৰকেইটা আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আজিৰ কাৰণে আমি এই বিখ্যাত মন্দিৰটোক বাই বাই দিওঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই